নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেঞ্চ কম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্স অসমত কেইবাটাও পোষ্ট ওলাইছে আৰু সেই পোষ্টসমূহ সম্পৰ্কে আজি আমি আলোচনা কৰিম। চ' চাওক, নাম্বাৰ অফ পোষ্ট দিছে 5টা, তাৰপিছত দৰমহা দিব আপোনালোকৰ 14,000 পৰা 49,000 আৰু গ্ৰেড পে দিব 7,400 টকা। যিহেতু গভৰ্ণমেণ্ট চাকৰি কোনো টেনশ্যন নাই, আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন কেমেষ্ট্ৰি জেনেৰেলৰ আছে, মানে জেনেৰেলৰ বিচাৰিছে। তাৰপিছত BSc ইন ফিজিক্স ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টছন, ইয়াৰো জেনেৰেল। তাৰপিছত 3 নম্বৰত কোৱা আছে BSc ইন কেমেষ্ট্ৰি OBC MOBC কেণ্ডিডেট। তাৰপিছত 4 নম্বৰ BSc ইন বটানী জুলজি এন্থ্ৰপলজি ফিজিক্স বায়'টেকনলজি OBC MOBC ইয়াত বিচাৰিছে। তাৰপিছত 5 নম্বৰ পোষ্টৰ কাৰণে বিচাৰিছে BSc ইন ফিজিক্স ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন OBC MOBC আৰু এজ দিছে আপোনালোকৰ 18 পৰা 38। Selection procedure ইয়াত চাওক, candidates will have to appear in a written test comprising of general knowledge and their respective subjectত তেওঁলোকে পেপাৰ দিব লাগিব। তাৰপিছত কৈছে সিলেক্টেড কেণ্ডিডেট ফ্ৰম ৰিটেন টেষ্ট উইল হেভ টু এপিয়াৰ ইন স্কিল টেষ্ট, আৰু লিখিত পৰীক্ষাত পাছ হোৱাৰ পাছত তেওঁলোকে স্কিল টেষ্ট দিব লাগিব। আৰু হাউ টু এপ্লাই এইটো সাধাৰণতে আপোনালোকে পোষ্ট কৰি পঠাব লাগিব নিজৰ ডকুমেণ্টছখিনি। এই ঠিকনাটো ডাইৰেক্টৰেট অফ ফৰেনচিক চায়েন্স অসম, কাহিলীপাৰা, গুৱাহাটী 781019। চ' আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ সম্পূৰ্ণ ঠিকনাটো পাই যাব, তাত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। তাৰপিছত ইয়াত আপোনালোকৰ ডকুমেণ্টছ টেষ্টিমনিয়েলছখিনি এলং উইথ এপ্লিকেশ্যন মানে দিব লাগিব তাত, আৰু ছেল্ফ এটেষ্টেড কপিৰ সৈতে। তাৰপিছত SSLC এডমিট কাৰ্ড এজ প্ৰুফ চাৰ্টিফিকেট, তাৰপিছত পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট আদি দিব লাগিব। তাৰপিছত ডিগ্ৰী পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট দিব লাগিব, কাষ্ট চাৰ্টিফিকেট আছে যদি দিব। তাৰপিছত 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। তাৰপিছত 1 ছেল্ফ এড্ৰেছ এনভলপ লাগিব 27 চেণ্টিমিটাৰ ইনটু 13 চেণ্টিমিটাৰ, আৰু পষ্টেল ষ্টাম্প এটা লাগিব 5 টকীয়া। তাৰপিছত লাষ্ট ডেট আপোনালোকে 5/7/2019 আগত দি কমপ্লিট কৰিব লাগিব, আৰু সেই ঠিকনাটোত মই যোনটো আগতে কৈ গ'লোঁ। আৰু ইয়াৰ পাছত যদি আপোনালোকে মানে ডেটৰ পাছত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, চ' তাত যদি কিবা মানে নিৰ্দিষ্ট ঠিকনাত যাওঁতে যদি কিবা হেৰায়ো, তেতিয়াহ'লে ইয়াৰ অথৰিটি ইয়াত দায়ী নহ'ব। চ' আপোনালোকে আগতেই দি ল'ব গোটেইখিনি। চ' এইখিনিয়ে ফৰেনচিক চায়েন্স অসমত ওলোৱা কেইটামান বস্তুৰে থুলমূল আভাস। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয়।